Hello friends, welcome to my channel. এতিয়া আমি গৈ আছো হেউজিয়া ধাননিলৈ আমি ভুই ৰুবলৈ গৈ আছো কঠিয়া তুলিম আমি ধান ৰুম আৰু আমি এতিয়া গৈ আছো হেউজিয়া ধাননিলৈ হেউজিয়া ধাননিৰ মাজে মাজে আপোনালোকক দেখাম কেনেকৈ ভুই ৰুৱা হয় কেনেকৈ কঠিয়া উঠোৱা হয় কেনেকৈ নিয়া হয় গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক ষ্টাৰ্ট নাও ইয়া দেখিছে আপোনালোকে হেউজিয়া ধাননি আৰু এই হেউজিয়া ধাননিৰ পৰা সোণালী ধাননি হৈ যাব কিছুদিন পাছত ধান কাটিব লাগিব এটা ৰুৱা হৈছে এইবাৰটো বানপানীয়ে কঠিয়া চঠিয়া বুঢ়াই পেলাইছিলে বহুতৰ কঠিয়া বাচিছে বহুতৰ বাচা নাই বহুতৰ মৰি গৈছে বহুতে কঠিয়া কিনিছে তথাপিও কেনেকুৱা এটা পৰিৱেশ এই পৰিৱেশটো আপোনালোকে উপভোগ কৰিব চেষ্টা কৰক ধুনীয়া পৰিৱেশ খুব ধুনীয়া এয়া আপনি একদম খুব ধুনীয়াকৈ চাই লওক সেইফালে ভুই ৰুই আছে ৰোৱনীয়ে ভুই ৰুই আছে সেইফালে আৰু এইফালে কঠীয়া উঠাই আছে আৰু এতিয়া কঠীয়া নিব লাগিব আৰু কঠীয়া নিম এতিয়া আপোনালোকে চাই থাকক এয়া আমি কঠীয়া নিম এয়া কঠীয়া লৈ গৈ আছোঁ ইমান বেছি ওজন মানে বহুত ওজন তথাপিও মানে কষ্ট হ'লেও নিব লাগিব তেতিয়াহে খাদ্যৰ কথা ন চাউলৰ কথা ধান চাউল এইটো খোৱাৰ কাৰণে এইখিনি কষ্ট কৰিবই লাগিব আৰু এইখিনি কৃষকসকলে সদায় কৰি আহিছে আৰু সেইকাৰণে আমি এই ধৰণে আজি ভাত খাব পাই আহিছোঁ গতিকে আমি কৃষকসকলক সদায় সন্মান কৰিব লাগে সো এনেকৈ দেখুৱাব চেষ্টা কৰিলোঁ বন্ধুসকল পথাৰৰ পৰিৱেশ পথাৰ খেতি মাটি মানুহে কেনেকৈ পথাৰত কাম কৰে কেনেকৈ ভুই ৰোৱা হয় কেনেকৈ খেতি কৰা হয় তাৰ কিছু দৃশ্যাংশ দেখুৱালোঁ আপোনালোকক তো এনেকৈয়ে আমি ঘূৰি আহিলোঁ সো চাই থাকিব আৰু আগলৈ উৎসাহ যোগাই থাকিব গতিকে এতিয়া বাই বাই আৰু আপোনালোকে যদি এই চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পাৰিলে লাইক এটা কৰি দিব যদি ভাল লাগিছে তো বাই বাই